নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই গ'লোঁ অংগনবাদী কেন্দ্ৰলৈ বুলি আমাৰ সোণৰ ভাগৰ ওজন আৰু হাইট জোখাবলৈ আছিলে। তাৰ উপৰিও কিবা অন্নপ্ৰসন আছিলে বোলে, অন্নপ্ৰসন খোৱাবলৈ বুলি মাতিলে আৰু সেইবাবে গ'লোঁ। এই অকণমানিজনী দেখিছেনে বাৰু? ইমান মৰম লগা, ধুনীয়াকৈ খেলি আছে। এয়া বল বনাইছে বোলে দুটা, সেনেকৈ খেলি আছে আৰু তাৰপৰা এয়া আমাৰ ছোৱালীয়ে খুব চাইছে, এনেকৈ খেলি থকা দেখি মানে এনেকুৱা চাইছে, চকু একেবাৰে একে থিৰ কৰি চাই আছে। তাৰপৰা এইপিনে আমাৰ অন্নপ্ৰসনৰ কাৰণে ৰেডি কৰিলে, পায়স বহিবলৈ মাতিলে আৰু এয়া আমাক এতিয়া দিব। এয়া সুন্দৰকৈ মানে নীতি নিয়ম কৰি লৈছে আৰু তামোল পাণৰ পৰা আদি কৰি চাকি ধূপ সেনেকৈ জ্বলাই পিনি ৰেডি কৰি লৈছে আৰু বাইদেউগৰাকীয়ে। অলপ কৰি থলোঁ আৰু ভিডিঅ'। এয়া চাকি জ্বলাব এতিয়া বাইদেৱে, চাকি জ্বলাইছে আৰু চাকি ধূপ জ্বলাই লৈছে। আমি বহি আছোঁ, এনেকৈ ধূপে এনেকৈ কৰি দিছে আৰু ঘূৰাই দিছে। তাৰপৰা এতিয়া বাইদেৱে এই ভাগ কৰিব লৈছে পায়স। আপোনালোকে বাৰু পায়স খাই ভাল পায় নাই বাৰু জনাবচোন। মোৰ পূৰা খাওঁ খাওঁৱে লাগি আছিলে পায়স, আৰু তাতে পাই গ'লোঁ আৰু পায়স। এতিয়া ছোৱালীয়েতো খাব নোৱাৰে আৰু মাকেই খাব লাগিব আৰু। অন্নপ্ৰসন বুলিয়ে কৈছে দেই বাইদেৱে, বেলেগ কয় যদিও গম নাপাওঁ বাৰু। এয়া মোক দি ল'লে, তাৰ পৰা এতিয়া সকলোকে দিব। আগে মানে সৰু কেঁচুৱাকেইটাৰ মাক কেইগৰাকীক দি লৈছে আৰু তাৰপৰা বাকীবোৰক দিব। এয়া মোক খুৱাই দিছে দেই। এতিয়া ছোৱালীয়ে খাব নোৱাৰে, ময়ে খাই দিছোঁ আৰু ছোৱালী বুলি, ছোৱালীৰ ভাগৰখিনি আৰু মই খালেই ছোৱালীয়ে পাই যাব। এয়া এইগৰাকীকো খুৱাইছে আৰু আমি দুয়োগৰাকীয়ে গৈছিলোঁ অকণমান সৰু কেঁচুৱাৰ মাক খুৱাই আছে আৰু। তাৰপৰা এইপিনে শুনক, আমাৰ হাইটটো জোখাবলৈ আনিলে, ধুনীয়াকৈ একো কন্দা নাই আৰু বৰ ভাল পাইছে আৰু। এয়া হাইটটো জোখাই লৈছে সোণৰ, চাই আছে পূৰা, কন্দা কন্দি নাই আৰু। বেলেগবোৰে খুব কান্দিছে ওজন জোখাওঁতে। তাৰপৰা এইপিনে আমাৰ ওজন জোখাবলৈ সোমোৱাই দিলে টোপোলাটোতে। এয়া 5.5 কেজি হ'ল তাই আজি 2 মাহ 11 দিন হৈছে। 2 মাহ 11 দিনত 5.5 কেজি হৈছে আৰু। এয়া একো আমনি নাই, এয়া বাপেকে ল'লে আৰু দাঙি। তাৰপৰা এতিয়া আমি যাব লৈছোঁ ঘৰ। অকণমান নিজকে ভিডিঅ' কৰি ল'লোঁ আৰু তাৰপৰা এয়া বাপেকে লৈ গৈ আছে আগত। এইগৰাকী মই। এয়া অংগনবাদী কেন্দ্ৰত মৰা ফটো কেইকপিমান আপোনালোককো দেখুৱালোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। আমাৰ তাত মানে ছোৱালীজনীক সৰু ল'ৰা ছোৱালীবিলাকে খুব মৰম কৰিছে অকণমানি দেখি। এয়া ল'ৰাটো দেখিছেনে, ইমান মৰম লগা। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু নতুনকৈ যদি মোৰ ফেচবুক পেজটোলৈ আহিছে তেতিয়া ফ'ল' কৰি দিবলৈ নাপাহৰিব দেই। ধন্যবাদ।